নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিম্পি কিচেনত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ আমাৰ সকলোৰে ঘৰত সহজতে পোৱা কাচকলৰ কফ্তা। কাচকলত পোৱা যায় ভিটামিন B6, ভিটামিন C, পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ, কাৰ্বহাইড্ৰেট। কাচকলে হজম শক্তি ভাল ৰাখে, শক্তি যোগায়, পেট ভৰ্তি অনুভৱ কৰায়। সেয়েহে কাচকলটো বহুত টেষ্টিও হয় আৰু লগতে স্বাস্থ্য দুয়োটাৰে সংমিশ্ৰণ। কাচকলৰ এই ৰেচিপিটো এবাৰ ঘৰত বনাই চাবচোন, আপোনালোক সকলোৱে বাৰে বাৰে খাবৰ মন যাব। এয়া মই কাচকলখিনি প্ৰথমতে কুকাৰত ধুনীয়াকৈ সিজাই ল'ম। 4টা কাচকল লৈছোঁ, 3টা আলু লৈছোঁ, বিলাহী লৈছোঁ। এয়া দেখিছেনে, কাচকলখিনি ধুনীয়াকৈ মই প্ৰথমতে কুকাৰত সিজাব দিছোঁ আৰু এইখিনি সিজা হোৱালৈকে মই আলুখিনি ধুনীয়াকৈ বাকলি গুচাই ল'ম। এয়া মই বাকলিখিনি ধুনীয়াকৈ গুচাই আছোঁ। ইফালে এইখিনি হোৱালৈকে আকৌ মই দেখা পাইছেনে, বিলাহীখিনিও কাটি লৈছোঁ। এইখিনি হোৱালৈকে বিলাহীখিনি ধুনীয়াকৈ সৰু সৰুকৈ কুটি ল'ব। এইফালে আকৌ বেচনত পিঁয়াজ, তাৰপিছত জলকীয়া দিছোঁ। ইয়াৰে মই এটা বৰা বনাম, পকৰা টাইপৰ বনাম। এইফালে আকৌ সিজা হৈ গ'ল কাচকলখিনি, মই ধুনীয়াকৈ ওলাই লৈছোঁ বাকলিখিনি। 4টা কাচকল লৈছোঁ, এয়া চাওক এইখিনি হৈ গ'ল। ইয়াতে মই এতিয়া পানী মিক্স কৰিম। ইয়াতে মই দিছোঁ নিমখ, দিছোঁ অকণমান মছলা, জিৰা ধনিয়া দিছোঁ আৰু ৰেড চিলি পাউডাৰ দিছিলোঁ, হালধি অলপ দিছোঁ কালাৰৰ বাবে। তাৰপাছত এইখিনিৰে মই বৰা বনাই লৈছোঁ। এয়া চাওক তেলত ধুনীয়াকৈ ৰঙচুৱা নোহোৱালৈকে মই এইখিনি বৰা বনাই লৈছোঁ। ইফালে মই এইখিনি হোৱালৈকে মই যে আলুখিনিৰ বাকলি গুচাইছিলোঁ সেইখিনি কাটি আছোঁ। সিফালে মই কাচকলখিনি বৰা বনাই আছোঁ আৰু ইফালে এইখিনিও মই ৰেডি কৰি আছোঁ। ইয়াৰে মই এটা গ্ৰেভি বনাম, আলু আৰু বিলাহীৰ গ্ৰেভি। এয়া মোৰ হৈ গ'ল কটা। এতিয়া মই গ্ৰেভিৰ বাবে সাজু হৈ লৈছোঁ। ইয়াতে মই কেৰাহীত তেল গৰম হ'ব দিছোঁ, তেজপাত দিছোঁ, জলকীয়া দিছোঁ 3টা, পিঁয়াজ মই দিছোঁ, আদা নহৰু, আলুখিনিও ভাজি আছোঁ লাহে লাহেকৈ, কম জুইত ভাজি থাকিব। নিমখ দিছোঁ সোৱাদ অনুসৰি, তাৰপাছত অকণমান হালধিও দি এয়া দেখিছেনে ধুনীয়াকৈ, তাৰপাছত কম জুইত ভাজি থাকিব। আৰু ইফালে গ্ৰেভিখিনি হোৱাৰ মাজে মাজে মই আপোনাৰ সেও লাৰি আছোঁ, এয়া বৰাখিনি, কাচকলৰ বৰাখিনি ধুনীয়াকৈ হৈ আছে। ইফালে মই অকণমান মিট মছলা দিছোঁ, বিলাহীও অকণমান দিছোঁ লাষ্টত। ধুনীয়াকৈ ভজা হোৱাৰ পাছত এইখিনি সিজিব দিছোঁ, ঢাকনি এখন দি দিছোঁ। সিজা হৈ গৈছে আলুখিনি। ইফালে আকৌ ভাতৰ বাবে যোগাৰ কৰি আছোঁ কণী ফ্ৰাই। আপোনালোকে এনেকৈ খায়নে ডিম ভাজি? মই এনেকৈ খাই খুব ভাল পাওঁ। এইখিনি ধুনীয়াকৈ আগতে পিঁয়াজখিনি ভাজি লৈছিলোঁ, তাৰপিছত এইখিনি গুৰগুৰীয়া কৰি এনেকৈ ভাজিম। এনেকৈ খাই মই খুব ভাল পাওঁ আৰু। ইফালে আকৌ গ্ৰেভিখিনিও হ'ব দি আছোঁ। গ্ৰেভিখিনিৰ লগতে এইখিনিও তৈয়াৰ কৰি লৈছোঁ। দুপৰীয়াৰ ভাত সাজ এনেকৈ খাম আজি। দেখা পাইছেনে কি ধুনীয়া হৈ গৈছে কালাৰিং কণী ভাজিখিনি। এয়া চাওক কি ধুনীয়া হৈ গৈছে একদম, হয়নে? আপোনালোকে এনেকৈ খাই ভাল পাই জনাব। এয়া চাওক আলুখিনিও সিজি গৈছে। এতিয়া ধুনীয়া কৰি পানী দিব। এয়া পানীখিনি দি লৈছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ৰেচিপি ভাল পালে আকৌ জনাবচোন। ভিডিঅ'টো লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোক সমৰ্থন কৰিব। এতিয়া ইফালে আকৌ মই বৰাখিনি দি দিছোঁ, ধুনীয়াকৈ সিজি চাওকচোন কি ধুনীয়া কালাৰ হৈছে। আপোনালোকৰ এই মৰমে মোক আগবাঢ়ি নিয়াত সহায় কৰে। এনেকুৱা ধৰণৰ ভেজ ৰেচিপি যদি আপোনালোকে আৰু বিচাৰে মোক তলত কমেণ্ট কৰিব। পিছে আজিলৈ আহিছোঁ, পুনৰ লগ পাম। এয়া মোৰ ৰেডি হৈ গ'ল।